আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু যদি ইতিমধ্যে কৰিছে তেতিয়া হলে মোৰ তৰফৰ পৰা আপোনালোকলৈ বহুত বহুত ধন্যবাদ আজি মই এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোৰে ওচৰলৈ আহিছো ভিডিঅটো বিহুৰ উৰুকাৰ দিনৰ পৰা কিছু কৰিছো বিহু দিনালৈকে কেনেকুৱা পায় প্লিজ মোক কমেন্ট কৰি জনাব এটো মোৰ ভতিজাই চিঞৰি আছে মই দেখুৱাই আছো ৰব এটো মোৰ ভতিজা ই চিঞৰি আছে তলতে তেতিয়ালে মোৰ চেনেলটো চাই থাকিব আৰু কেনেকুৱা পায় জনাব আৰু সকলোলৈ বিহুৰ বহুত শুভেচ্ছা জনাইছো সকলোৱে বিহু এনজয় কৰক সুখত থাকক ভোগালী বিহুৰ সোৱাদ লওক কি হল কি হল থিয় দিয়া সি এনেকেই ধেমালি ধুমুলা কৰি থাকে আমাৰ সকলোৰে লগতে আজি বিহুৰ উৰুকাৰ দিনা মই শুই উঠি ঘৰদুৱাৰ মচি কৰি লৈ গা পা ধুই ধূপ চাকি জ্বলাইছো তাৰ পিছত সকলোৱে একেলগে মিলি বিহুৰ উৰুকাৰ ভাত খাম এতিয়া এক্সাৰসাইজ অলপ কৰি লওঁ বিহুৰ একদম ঠাণ্ডা বতৰ বাহিৰত পুৰা কুঁৱলীয়ে পৰি আছে 10টা বাজি গ'ল কিন্তু ইমানেই বেছি কুঁৱলী বিহু লাগে জানিবা কুঁৱলী পৰিলে এতিয়া ভাত খাই কৰি লৈ এতিয়া অলপ প্ৰেক্টিছ মানে কি অলপ গানৰ অলপ প্ৰেক্টিছো কৰোঁ আৰু অলপ ব্ৰিথিং এক্সাৰসাইজ কৰোঁ চাব আপোনালোকে এনেদৰে মই কেইবাৰমান ওম কৰিম এতিয়া এটা কৰোঁ প্ৰাণায়াম কৰিলে খুব ভাল যাৰ সাইনাছৰ প্ৰবলেম থাকে সিহঁতে প্ৰাণায়াম কৰিলে আমাৰ মূৰৰ যিটো বিষ হৈ থাকে সেইটো বহুত ভাল হয় আৰু নাকৰ মানে যিবোৰ নাকৰ ভিতৰৰ যিটো কিছুমান কাৰোবাৰ মানে উশাহ লোৱাত প্ৰবলেম হয় তেওঁলোকৰ কাৰণেও ভাল আৰু আমাৰ মানে গোটেই বডিৰ কাৰণে এই প্ৰাণায়ামটো খুব ভাল এনেদৰে প্ৰাণায়ামটো যদি আমি ৰেগুলাৰ কৰি থাকোঁ আমাৰ যদি ডেইলি ৰুটিনত আমি এনেদৰে প্ৰাণায়ামটো সোমোৱাই লওঁ তেতিয়াহ'লে আমি বহুতখিনি বেমাৰ আজাৰৰ পৰাই আমি সুস্থ থাকিব পাৰিম গতিকে আপোনালোকেও এবাৰ কৰি চাব এই প্ৰাণায়ামটো এটা সাইডে বন্ধ কৰি লৈ এফালে খোলা থাকাটো উশাহটো ল'ব লাগে টানি তাৰ পিছত আকৌ এফালে বন্ধ কৰি এফালে উশাহ যিখিনি লৈছিলোঁ এফালে দি এৰি দিব লাগে এনেকৈ এবাৰ এফালে তেনেদৰে কৰিব লাগে এবাৰ এফালে তিনিবাৰ এবাৰ এফালে তিনিবাৰ তেনেদৰে কৰিব লাগে অলপ বেলেগ অলপ প্ৰেক্টিছ কৰি লওঁ তাৰ পিছত আপোনালোকৰ ওচৰত মই পুনৰ আহি আছো এক্সাৰসাইজ কৰি হ'ল অলপ কৰিলোঁ আজি বেছি সময় নকৰিলোঁ এতিয়া সৰুকৈ গান এটা গাওঁ নেকি বিহু মানে বাহিৰত বিহু গান বজাই আছে বেলেগে সো গাব মন গৈছে অলপ গাওঁ কেনেকুৱা পায় ক'বচোন বাৰু মোৰ ডিঙি চিঙিও ভাল হৈ থকা নাই তথাপিও বাৰু অলপ সৰুকৈ মোৰ ভাল লগা বিহু গান এটাকে গাওঁ ফুল ফুলিছে বসন্তৰ তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক কণ্ঠৰ পাহৰিছোঁ ঢোল পেঁপাই গৰজিলে অসমৰ চুকে কোণে তুমি কাষত নাথাকিলে মনে কিবা কৰে উজানমণি তুমি মোৰ কামনা বাসনা তুমি মোৰ আকাশী নিজৰা তুমি মোৰ নয়নৰ মণি পাহৰিছোঁ গানটো তেওঁ অকণমান যেনতেন আৰু এটা ভাল লাগে পৰ্বতৰ ঢেকঢেকীয়া লিহিৰে বতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তুৰিলাহি কঁকাল
তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাহিব যাইছিলে চাগে মোৰ মইনা ঐ বাহিব যাইছিলে চাগে বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ জুহালতে জুতি লবি হাজৰ বাতি তই ঐ তই নাগিনী নে নগা চাঙৰ তই মেঘালী নে যোৰা বাটৰ তই খামতি নে অৰুণাচলৰ তই নাগিনী নে নগা চাঙৰ তই মেঘালী নে যোৰা বাটৰ খামতি নে অৰুণাচলৰ তোৰ ৰূপৰে তুলনা নাই তই হেনো অসমৰ পাহৰিছোঁ দেই গানবোৰ বহুত দিন বিহু গান গোৱা নাই যে গানবোৰ অলপ শব্দবোৰ পাহৰি গৈছোঁ কি আছিল বেয়া চেয়া নাপাব দেই ক্ষমা কৰি দিব পিছে আপোনালোকে বিহু কেনেদৰে পালন কৰে মোক জনাবচোন একচুৱেলি গানবোৰ যেতিয়া কাণত আহি থাকে বাঢ়ি থাকে ক'ৰবাৰ পৰা শুনা যায় তেতিয়া অট'মেটিক মানে গানবোৰ মুখৰ মানে ভিতৰৰ পৰা পেটৰ ভিতৰৰ পৰা ওলাই গৈ থাকে আপোনালোকেও জনাব কেনেকৈ বিহু পালন মইলং লাগি যায় চুইলং লাগি যায় ঐ ফুলি সোণাৰু হালধীয়া ছিঙিলং লাগি যায় ফুলা নাজি তৰা ধুনীয়া মোহনীয়া ধৰিলং লাগি যায় বগাব নোৱাৰো ডালত নাজি তৰা পৰিলং লাগি যায় তুমি থকা বাপেৰৰ ঘৰত নাজি তৰা আনিলং লাগি যায় তোমাক নেপাং লাগিলে ভাবিলে মইলং লাগি যায় মইলং লাগি যায় কেনেকুৱা পাইছে প্লিজ জনাব এয়া আজিৰ ৰাতি উৰুকাৰ খানা মাংস মাছ মাছ মগজত বনাব এয়া আধা মাছ ফ্ৰাই কৰিছে আধা আৰু কৰিব আছে এয়া কোমোৰাৰ লগত হাঁহৰ মাংস খাই কিন্তু মজা লাগে হাঁহৰ মাংস কোমোৰাত দি ৱাও এয়া এফালে হাঁহৰ মাংস আৰু আনফালে মাছ মগজত বনাম এয়া মগজখিনি মিক্সিত পিচি কৰি থৈ দিছোঁ এতিয়া এয়া কেৰাহীত মগজখিনি মছলাৰ লগত ভালদৰে মিক্স কৰি দিম খুব ভাল লাগে আপোনালোকে যদি এই ৰেচিপিটো খাই পোৱা নাই তেতিয়াহ'লে খাই চাব এদিন খুবেই ভাল লাগে অকল মগজ ইয়াত সৰিয়হ নিদিব অকল মগজ দি বনাব পাৰি এনেদৰে মাছ খুবেই ভাল লাগে খাই ফাৰ্ষ্টে পিঁয়াজ আদা নহৰু গোটেই মছলাখিনি অলপ টাইম ভাজি কৰি লৈ তাৰপিছত এনেদৰে মগজৰ মিক্সাৰটো ইয়াত দি দিলেই হৈ যায় তাৰপিছত অলপ ভালদৰে ভাজি ল'ব লাগে আৰু লৈ পেলাই তাৰপিছত পানী দি অলপমান ভালদৰে উতলাব লাগে আনফালে হাঁহৰ মাংস একদম জহা কোমোৰাত দি ধুনীয়া গোন্ধাইছে তাৰপিছত ডাইনিঙতে আমি বহি ঘৰৰ গোটেইকেইটা ইটো সিটো কিবাকিবি কৰি কথা পতাত এয়া এতিয়া মায়ে ভিডিঅ' কৰি আছিল আমাক বৌকে মোকে পুৰা মানে নানা তৰহৰ কথা আমাৰ এনেকৈ আমাৰ উৰুকাৰ নিশা একদম হাঁহি ধেমালি কৰি নাচি বাগি পাৰ হৈছে আৰু আপোনালোকৰো কেনেদৰে পাৰ হৈছে জনাবচোন এয়া মা পাপা ভতিজা চবেই একদম নাচি বাগি
আজি বিহুৰ দিন একদম ৰাতিপুৱাই গান লগাই ঘৰখন বিহু বিহু কৰি থোৱা গৈছে। একদম বাহিৰতো পুৰা কুঁৱলী, শ্বিলঙৰ নিচিনা হৈ আছে, চাৰিওফালে কুঁৱলী, একদম ধোঁৱাৰ নিচিনা। বিহু বিহু লাগিছে আজি সঁচাকৈ। এতিয়া ৰাতিপুৱা ধুনীয়াকৈ গোটেই কামখিনি কৰি লৈ চাকি জ্বলাই, ধূপ চাকি জ্বলাই লৈ মা দেউতাক সেৱা কৰিম। তাৰপিছত মই মোৰ মাৰ ঘৰত যাম, তাতো গৈ মা দেউতাক সেৱা কৰিমগৈ। সেই মন্দিৰত ধূপ চাকি জ্বলাই লৈ এতিয়া আমাৰ বাৰাণ্ডাটো ধূপ চাকি এগছ দিছোঁ। তাৰপিছত আমি দুয়ো একেলগে মিলি মা পাপাক সেৱা কৰিমগৈ। তাৰপিছত আমি সকলোৱে মিলি একেলগে ভাত খাম। আৰু বিহুৰ ৰাতিপুৱাৰ ভাত বোলে উৰুকাৰ দিনাই বনাই থোৱা খাব লাগে, চ' ৰাতিয়ে বনাই থোৱা এয়া। আপোনালোকেও তেনেকৈ খায়নে? এতিয়া লাহে ধীৰে ৰেডি হওঁ আৰু ঘৰলৈ যাবলৈ বিহু বুলি। ৰেডি হৈ গ'লোঁ। এযোৰ পাট মুগাৰ কাপোৰ হয়, তাকে বিহু বুলি পিন্ধি ল'লোঁ। এতিয়া যাবলৈ ৰেডি আৰু। এইফালে হাজবেণ্ডো ৰেডি আৰু। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ইয়াত আহি গাখীৰ, ক্ৰীম এনেদৰে কিবা কিবি অলপ কিনি লওঁ। তাৰপিছত আমি ঘৰলৈ যাম। এইটো হৈছে মৰিগাঁৱৰ গান্ধী ভৱন। ইয়াতে কিবা কিবি নাটক, কিবা গানৰ কম্পিটিশ্যন তেনেদৰে ইয়াতে হয় কেতিয়াবা। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। ঘৰত এয়া একদম পিঠা পনা বহুত কিবা কিবি দিছে, কিন্তু পেটতে নধৰে। ঘৰত ভাত খাই আহিছোঁহে, আহি ইয়াত আৰু বিহুৰ জুতি আৰু বিহুকেইদিনেই। এয়া মায়ে বৰা চাউলৰ জলপান বনাই আছে। মই এনেদৰে খাই খুব ভাল পাওঁ, মায়ে বনাই আছে। এতিয়া ভাত খাই কৰি লওঁ আৰু। ইমানেই বস্তু খাইছোঁ, ভাতো পেটত নধৰেগৈ, তেওঁ বিহুটো খোৱা হয়েই বাৰু। এতিয়া আমি ঘৰৰ পৰা ওলাই কৰি আহিলোঁ। আহি এতিয়া গৈ আছোঁ। এইখন হৈছে মৰিগাঁৱৰ ঘনকান্ত বৰুৱা কলেজ, JKB কলেজ বুলি কয় চৰ্টত। এইটো ৰয়েল এনফিল্ড ডিলাৰ। এইটো হৈছে মৰিগাঁৱৰ কৃষ্ণ মন্দিৰ। এতিয়া লগৰ এটাৰ ঘৰত গৈ আছোঁ। খুৰা খুৰীও মাতি আছে, চ' বিহুতেই যাওঁ। আজি বাইকত, চ' পুৰা বতাহ, কিন্তু গাড়ীত গৈ বাইকত গৈ বহুত বেছি ভাল লাগে। কিবা মানে চব বস্তু পুৰা ফ্ৰী লাগে, মানে মুকলি লাগে। এনেকুৱা সেউজীয়া পথাৰ দেখিলে খুব ভাল লাগে। গাঁৱৰ এটা ধুনীয়া পৰিৱেশ। আহি পাই গ'লোহি লগৰটোৰ ঘৰত। ইয়াৰ ভিতৰলৈ আহিছোঁ। তাক এনেই ইণ্টাৰভিউ ল'ম বুলি কৈ কথা সোধাত। ভালেই। বিহু বুলি আহিলোঁ আৰু, মাতিও আছিলি যে, সেইটো কাৰণে আহি গ'লোঁ আৰু। ভাল আৰু। এতিয়া বিহু পিঠা পনা চব বনোৱা হৈ গ'ল। মাষ্টৰ লাগিছে এনেকৈ বহি থাকোঁতে। হয়নে নহয় কোৱাচোন, সঁচাকৈ এনেই মই ব্লগ বনোৱাত এতিয়া ফাইনেলি ঘৰলৈ ৰাওনা। বিহুৰ দিনটো আমাৰ এনেদৰেই গ'ল ঘূৰি ফুৰি, কিন্তু বিহুৰ দিনটো সঁচাকৈ বহুত ভাল লাগিল। এতিয়া আন্ধাৰো হ'ল, ঘৰত পামগৈ আৰু। ফাইনেলি ঘৰ পাই গ'লোঁ। এয়া মা পাপাই চোতালতে জুই ধৰি আছে, ঠাণ্ডা কিমান আকৌ। আৰু মায়ে কাঠআলু পুৰি আছে। আজি বোলে কাঠআলু পিটিকা খাব। মই আগতে খাই পোৱা নাই, এয়াই ফাৰ্ষ্ট খাই পাম। ভাল লাগে, কিন্তু খাই বেয়া নালাগিব। এতিয়া ঘৰ আহি পাই মই কাপোৰ কানি চেঞ্জ কৰি মই ফ্ৰেছ হৈ কৰি লওঁ। আৰু আজিৰ ভিডিঅ'টো আৰু বেছি নবনাওঁ আৰু ইমানতেই সমাপ্ত কৰিম। আপোনালোকৰো বিহু কেনেকুৱা গ'ল জনাব।